হৈছে এই ফোনটো ৰিচিভ কৰবা নিবিচাৰে কি আপিৰ পাল্লাত পলগো একলা ৰবা এক দেখম ৰবা ইমানেই হৈছে ও কি হনে এতে বহি আছা ঐ কহেৰ পৰা বা চলি চাই নকবি দে কালি তাৰ ভাইয়া বস খাইবা পেটৰ অসুখ কেইবা আছিল লেট্ৰিনত গেছো হিচাপে নাই ভাইয়া বস কিয় হবা যা ভাইয়া যা কৈছে নেকি ভাইয়া যা কৈছে নেকি ভাই পেটৰ অসুখ যি থাকবা পাৰা নাই কালি পৰা আইও গুৰগুৰি আহিছে আৰু খাইছা কেইবাৰ আহিছা কেইবাৰ গৈছো বাতি কাৰা দিছো পুৱাৰ পৰা বাতি কাৰা দিছো মন্দিৰ ভাগি আছা তুই বাতি কাৰা দিছো ভাই বাপাৰে কি কৰি আছা তাতে গাৰ্লফ্ৰেণ্ডৰ লগত কি কৰিবি এই ব্ৰেকআপ কৰিম এই ব্ৰেকআপ কৰিম কি গাৰ্লফ্ৰেণ্ড কে থাকা তুই গাৰ্লফ্ৰেণ্ড কি গাৰ্লফ্ৰেণ্ড এটাৰ কাৰণে ইমান মাথা মাৰি আছা তুই আজিকালি 10 টকা 10টা বাজাৰত কিনবা যেনেকে পাই সেনেকে কিনবা পাই নহয় মাথা মাৰা নাই মানে কেনে হৈছে একমাহ লগত আছো মই তইও জানাই মই নাথোৱে কেইদিন থাকো একদিন বা দুইদিন থাকো এটাৰ লগত তাই আছিলে একমাহ পাৰিবা নোৱাৰা তা মোৰ গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ড নাই এলা বিন্দাস চলো যে এলপিজিৰ বিজনেছটো কৰি আছলি বাপ বৈদ্য বিজনেছ মাল কেনে বাপ ৰে বাপ পইচা এনে ওপৰৰ পৰা কিনো কয় ভাইয়ে মানে মোৰ মানে আজি মানে ডিল এটা আছে এলপিজি 2 গাড়ী আহি আছে এলপিজি মানে লোকেল পিওৰ গেলা লোকেল পিওৰ মাৰেতি এটা কাম কৰবি দে মোক আইও অৱস্থা বাপ থাকবা নৰি একনি এই মই যাও আই বাপ গেছে বাপ ও হাপেন নিজিয়ে গেলে আই বাপু আই নাংমান ইফলে আসুন আই বাপু মোক মাতছিলা ঐ বসুন নাংমান বসুন থাকবা পাৰা আছো ইয়াতে বাপু তো পৰা আহিলি বাপু এই বাগৰ পৰা অলপ ফুৰিলো ৰ হয় নেকি কিবা এটা বন্ধ পাইছো ইয়াতে এই তোৰা বাপু মোক অলপ মোক লেট্ৰিনক লৈ নাংমান দাঙি নিছো লেট্ৰিঙক নিবা লাগে তো মোৰে ওলাই আছে বাপ্পাও কি গৰমে গৰমটো আছে ৰ এই মই ছাগাল কেইটাই চাৰবা আহিছিলো দে হয় নেকি ধান খাই আছে বেলেগত তোৰ ছাগাল কেইটাই আমাৰ এই চেটটা এই চিতাই নেকি হয় দে চানা আছে না নাই চানা সৰু এটা আছে তাৰে কিন্তু বেলেগ চানা নাই ও কি এতে আছা কি এতে আছা নাকি আছে ৰ কেনে গৈছে ভাল পালি ভাল লৈছো দে ভেটেনাৰী পৰা কেইটামান টেবলেট আনিছো বাপ ভেটেনাৰীক লৈ গৈছে মই ছাগাল কেইটা চাই দে এই ধান বেলেগত ধানত গেল না যা দে নন থাক দে এই ৰচি এই ধানত চল ৰচি এই ৰচি বাপ্পা ঐ দে তাৰ কেনে কওক বা শান্তি দে ভাই কালি যি অৱস্থা হৈছিল মোৰ তাই অলপ ভাল লাগছিল বুজিছা না বাপাৰে বি শান্তি বনাইছিলো নহয় আজিতো হৈ না অলপ সৰু কৰে নাথাক এতিয়া বাকী কৰ কালি গাৰ্লফ্ৰেণ্ড কি হ'ল তোৰ বাপ্পাও নকবি তোৰ কিন্তু গাৰ্লফ্ৰেণ্ডটো ধুনীয়া মই দেখা পাইছো কালি ভেটেনাৰী ধুনীয়া মানে পইচা চালি আছে। তোৰ ফোনটো যদি তই সেই নকৰে ৰিচিভ নকৰে মোক দি মই কথা পাতি কৈ দিমা তোৰ সেই কৰবা লাগে বুলি তই দিবি নেকি তই কৈ দিমা ফোন কৰবা মোৰ মোবাইলটো আনা নাইছি মোবাইলটো আন নাই নেকি মোবাইলটো নাই না লগত দেখা মই মেছেজ কৰি দিম দে তোক দে হ'ব নাম্বাৰটো না দে নাম্বাৰটো মোক দিলোচোন তাই দিলেও পাহৰি যাবি পিছত দিছোন নাম্বাৰটো দিলোচোন তোৰ নাম্বাৰটো এতিয়াই না হয় দে দিছোঁ দে দিছা দে হ'ব দে মই আহো দে নহয় মই যাওঁ দে বল এতিয়া বিন্দাস কথা পাতিম আজি নম্বৰ পাই গৈছো ফোনটো বা ৰিচিভ কৰে না নকৰে ৰিংটো হৈছে হেল্ল' মইনা কি খবৰ কি মইনা দাদা দে তোমাক কথা গম পাওঁ না মোৰ বুজা পালে দে ভালে আছো বাপ আজি বহুত ভাল লাগছে আজি মোৰ তাত বা কিবাকে পঠালো দে ইয়াক ক'ব নোৱাৰা ইফালে বঢ়িয়া হ'ব কথাটো মস্ত কাজিয়া হ'ব ইয়াৰ লগত গতিকে এবাৰ এই ভাল খবৰটো ঠিক কৰা যায় কাক জনাব লগা মানুহো নাই বাদ দি কাক জনাবি চেনি খাই বহি দেখি মই তোমাক কথা কি ভাল লাগছি মোক কি ভাল লাগছি তোমাৰ কথা কি ভাল লাগছি মোৰ তোমাৰ মোৰ কি ভাল লাগছি কথা লাগে স্পিক কৰিম দে হ'ব দে বা গাৰ্লফ্ৰেণ্ডৰ ফোন হেল্ল' মইনা দে ক এই বাইক চলাই আছো ৰ'বা বাইক আছে মোৰ কি কম মোৰ KTM বাইক 1500 cc তুমি এলা গমে বনা আৰু বহুত কিবা কিবি আছে তুমি সব গম পাবা দেছো কি মোৰ বাইকখনত নিন্দা ঘূৰবা দেখছো না বম চিচিৰ গাড়ী দিয়া তোমাক আৰু ৰবাচোন নাংমান মোৰ এটা লগৰ চলিয়ে কিবা ফোন কথা পাতি আছিলো দে হ'ব দে কি গাৰ্লফ্ৰেণ্ডৰ ফোন কৰিছিলি নেকি গাৰ্লফ্ৰেণ্ডক মই ফোন কৰা নাই তোৰ সিহঁত মই কিয় ফোন কৰিম মই ফোন কৰা নাই এইগিলাখান তই কি চব পাইছা কি চা এতিয়াতো মই দিয়াটোৱে তই দিয়া নাম্বাৰ নহয় যা শুনি গৈছে তই দিয়া নাম্বাৰটো মানে মই যে বিজি পাই আছিলো
তোক বুজি পাইছো আৰু তাইকো একেলগে মই নহয় এইগিলা মই নহয় এইগিলা হ'ব 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 মই নহয় উয়া নকবি ভাই এটা কাম কৰিম কিন্তু তই গাৰ্লফ্ৰেণ্ডক নিচা মই তোৰ বইনে আনিম যি কৰা কৰবি যা 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 যা